যদি বাবুলালিয়ে 100 টকাৰে অনলাইন টিকট কাটি কেইবা লাখ টকীয়া MG হেক্টৰ গাড়ীৰ মালিক হ'ব পাৰিছে তেন্তে আপুনি কিয় নোৱাৰিব? লখিমপুৰৰ লালুকত চলি থকা 12 মাইল শ্ৰী শ্ৰী মহাদেৱ সেৱা আশ্ৰম ও কৃষি বিকাশ উন্নয়ন কল্পে চলি থকা উপহাৰ কুপনৰ খেলৰ অনলাইন টিকট কাটিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে 9967086569 আৰু 8133968609 নম্বৰত যোগাযোগ কৰি টিকট ক্ৰয় কৰিব পাৰিব। অসমৰ ভিতৰতে আটাইতকৈ সৰু খেলৰ আটাইতকৈ ডাঙৰ উপহাৰ মাত্ৰ 1,30,000 টিকটৰ খেল। অহা ফেব্ৰুৱাৰী মাহত 28 তাৰিখে খেলখন হ'ব লখিমপুৰৰ লালুকত। জীৱনত কিমান টকা অপচয় কৰিলে এইবাৰ 100 টকা পৰীক্ষা কৰক আপোনাৰ ভাগ্য। পৰিয়ালৰ সকলো সদস্যৰ নামত 100 টকাৰ বিনিময়ত এখন টিকট ক্ৰয় কৰক আৰু লাভ কৰক বিলাসী বাহন। আমি ওপৰত দিয়া যিকোনো নম্বৰত যোগাযোগ কৰি টিকট ক্ৰয় কৰক আৰু লৈ যাওক আপোনাৰ সপোনৰ বিলাসী বাহন। প্ৰথম পুৰস্কাৰ বলেৰো, দ্বিতীয় পুৰস্কাৰ ৱেগনাৰ, তৃতীয় পুৰস্কাৰ আল্টো K10 VXI প্লাছ, চতুৰ্থ পুৰস্কাৰ পালচাৰ 150, পঞ্চম পুৰস্কাৰ পালচাৰ NS, ষষ্ঠ পুৰস্কাৰ ছুপাৰ স্প্লেণ্ডাৰ, সপ্তম পুৰস্কাৰ গ্লেমাৰ, অষ্টম পুৰস্কাৰ এক্টিভা, নৱম পুৰস্কাৰ 100, দশম পুৰস্কাৰ XI। মোৰ ভাল লাগিছে মানে আমাৰ অনুষ্ঠানৰ কাৰণে যেতিয়া ৰাইজৰ অনুমোদন এটা কিবা মনোভাৱ প্ৰকাশ কৰিছে, আমি তাৰ অনুষ্ঠানখনৰ কাৰণে আমিও ৰাইজৰ লগত সহযোগ হৈ পিনে নি অনুষ্ঠানখন উন্নতি হ'বৰ কাৰণে আমি ভাবি পিনে নি এই কাৰ্যসূচী সিদ্ধান্ত কৰা হৈছে। ধৰক দৰ্শকসকল আমি পৰম কৃতাৰ্থ যে আপোনালোকে আহি পিনে আমাক যে বহুত সহানুভূতি যোগান ধৰিছেহি, তাৰ কাৰণে কৃতজ্ঞ। ধৰক কেলৈ এভাগ অনুষ্ঠানৰ উন্নতি কৰিবৰ কাৰণে ৰাইজৰ সহযোগ লাগিবই, বিনা সহযোগততো আমি একো কৰিব নোৱাৰোঁ। ধৰক বা আলোচনাৰ মাজেদি নি এতিয়া সেইটোকে সিদ্ধান্ত কৰি যেনিবা এই অনুষ্ঠানখন সিদ্ধান্ত কৰি এই উপহাৰ কুপনৰ খেল দিছে, তাতে আমাক কিবা এটা সহায়তা পাম বুলি ভাৱ কৰিছোঁ। আৰু এতিয়া কি হয় সেইখিনি আৰু খেলখনে ক'ব না, নে আগতীয়াকৈ কিবা কিবি আছে যিটো নাজানো। আৰু ৰাইজক আহ্বান জনাবলৈ আৰু খেলখন সমাধান হ'বৰ কাৰণে সকলোৱে যেনিবা টিকেট লৈ সংগ্ৰহ কৰি অকণমান উন্নত কৰি খেলখন হ'লে যেনিবা কেইবাজনো লোক কৃতাৰ্থ হ'ব। ধৰক আৰম্ভণি আজি আমি লালুক নাওবৈচা আঞ্চলিক শ্ৰী শ্ৰী মহাদেৱ সেৱা আশ্ৰমত যিভাগ খেল আয়োজন কৰিলোঁ, সেইভাগ হৈ আমি যথেষ্ট সুখী। আৰু সকলো ৰাইজক আমি জনাওঁ যে আমাৰ টিকেট উপহাৰ কুপন লৈ টিকেট লৈ আমাক সহানুভূতি আগবঢ়াওক, খেলখন সুচাৰুৰূপে চলক। আৰু আমাৰ খেলখন 28 ফেব্ৰুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিম এই লাচিত ক্ষেত্ৰতে। আৰু সকলো ৰাইজ আহক আৰু সকলো ৰাইজে টিকেট লওক, তেওঁলোকে টিকেট লৈ আমাৰ খেলখন যাতে অতি সুন্দৰভাৱে চলাই নিয়ে, ইয়াকে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। এই লালুক নাওবৈচা আঞ্চলিক শ্ৰী শ্ৰী মহাদেৱ সেৱা আশ্ৰমত যিখনি খেল আমি অনুষ্ঠিত কৰা হৈছে, এই খেলখন আমি কমিটিৰ তৰফৰ পৰা সকলোলৈকে আমি আন্তৰিকতা আৰু স্নেহ যাচিছোঁ, যাতে হ'বলগীয়া অহা 28 ফেব্ৰুৱাৰীত যিখন খেল হ'ব, এই খেলখন সকলোকে সহযোগিতা আগবঢ়াই খেলৰ টিকেট বিক্ৰী কৰাৰ পৰা ধৰি সকলোৱে সহযোগ আগবঢ়াই খেলখন যাতে সুন্দৰৰূপে পৰিচালিত হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ ক'বলগীয়া এই দুআষাৰ ইয়াতে সামৰিছোঁ। আমি উদ্বোধক ডাঙৰীয়াক শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ আগবাঢ়ি আহক। আমাৰ আমরা দোয়া দিয়ে হারিদের